হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি মোৰ আখলত আছে সৰু মাছৰ জাল দিয়া, আদা জাল দিয়া। আপোনালোকে কোনে কোনে খাই ভাল পায় মোক এবাৰ দেখুৱাবচোন। আৰু কোনে কোনে মোৰ দৰে এনেকৈ মাছ ভজাৰ পিছত ৰখি যোৱা তেলখিনিৰে মাছৰ আঞ্জা বনায় জনাই দিব দেই। এয়া মাছৰ আদা জাল দিয়াৰ বাবে মই লৈছোঁ প্ৰথমতে আদা নহৰু পেষ্ট, তাৰপিছত এয়া পিঁয়াজ, তাৰপিছত এইখিনি হ'ল আদাৰ পাত, আৰু এয়া হ'ল সৰু মাছ। এইখিনি মই নভজাকৈ লৈছোঁ, কেঁচাই এনেকৈ দিলে বেছি সোৱাদ লাগে। কোনে কোনে মোৰ দৰে বনায় জনাব দেই। আৰু তাত মই তেল এড কৰিব লাগিব। তেলখিনি অলপমান দিলেই হ'ল, যিহেতু এটা এটা হেল্ডি আঞ্জা হয়, গতিকে তেল অকণ কমেই খোৱা ভাল। ইয়াতে আকৌ লাগিব আপোনাৰ জিৰা গুড়ি, এয়া জিৰা গুড়ি, আৰু লাগিব জলকীয়াটো একদম লাষ্টত দিম, কাৰণ মোৰ বাচ্চাকেইটা জলকীয়া একদম নাখায়। আৰু বাচ্ছা ইমান জ্বলা খোৱাটো ইমান ভালো নহয়, কাৰণ সিহঁতৰ পেটবোৰ একদম কোমল হৈ থাকে, গতিকে হজম কৰিব নোৱাৰে, কেতিয়াবা সিহঁতৰ মানে অসুবিধা কৰে। এতিয়া তেলখিনি গৰম হোৱালৈকে ৰখিম। তাৰপিছত তাত মই পিঁয়াজখিনি দি দিম। ইয়াত দেখিছেনে তেলখিনি বুৰবুৰীয়া কাটিছে, ইয়াতে মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি ভালকৈ ভাজি ল'ম দেই। পিঁয়াজখিনি দি মই ভালকৈ ভাজি ল'ম। এইটো একদম ইজি মানে এটা ৰেচিপি হয়, আৰু আমাৰ অসমীয়া সমাজত বহুত প্ৰচলিত দেই। একদম ইজি ৰেচিপি হয়। এনেকৈ পিঁয়াজখিনি অকণমান ভাজি ল'ম, অকণমান ভালকৈ, অকণমান মানে গল্ডেন কালাৰ অহালৈকে ভাজি ল'ব লাগিব দেই। বঢ়াই দিছোঁ, মানে মোৰ হাতত বেছি সময় নাই। এনেই যিকোনো বস্তু কম ফ্লেমত আৰু ঢাকি বনালে বেছি সোৱাদ লাগে, সেইটো কথা আপোনালোকে চবেই জানে চাগে। গতিকে এনেকৈ অকণমান সময় আজি অকণ দিয়ে মানে বেছি ফ্লেমতে মই লগাই লৈছোঁ। হাই ফ্লেমতে মই অকণমান ভাজি লৈছোঁ। এনেকৈ গল্ডেন কালাৰ হোৱাৰ লগালগ দিম ইয়াতে আদা নহৰু পেষ্টটো দিব লাগিব। প্ৰথমতে গোটেইখিনি অকণমান ভাজি ল'ব লাগিব মছলাখিনি, যিহেতু এইটো আদা জাল দিয়া, আমি আদা জাল দিয়া বুলি কওঁ। কিন্তু ইয়াতে আদাৰ পৰিমাণটো অকণমান বেছিকৈ থাকে। যেনে ধৰক আদা থাকিল, আদা নহৰু পেষ্টতো আদা থাকিল, আৰু এক্সট্ৰাকৈ আদাৰ পাতো দিয়া যায়, গতিকে এইটো নাম আদা জাল দিয়া। আপোনালোকে জালুকো দিব পাৰে দেই, যিয়ে মানে পাৰে সহ্য কৰিব, তেওঁলোকে জালুকো দিব পাৰে। মই আৰু জালুকটো নিদিওঁ, অকণমান বেছি জ্বলা হৈ যায়, মই নিজেও ইমান জ্বলা খাব নোৱাৰোঁ। দেখিছোন আদাখিনি এনেকৈ ভাজি ল'লোঁ। এতিয়া ইয়াতে দিম যিখিনি উপকৰণ লাগে, যেনে ধৰক নিমখটো আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। মই ইয়াত দি লৈছোঁ, যদি লগা হয় পিছত আকৌ দিম। এতিয়া দিম হালধি দি লৈছোঁ। আমি মিডিল ক্লাছ ফেমিলি যে, এয়া আমাৰ হাতৰ পৰা কোনো বস্তুৱে মানে আমি পেলাই নিদিওঁ। এইটো কিবা ঔষধৰ ডাব্বা আছিল, আমি এতিয়া এইটো হালধি ধোৱা কৰি, এইটো আমাৰ একদম মাৰ মানে এইটো কি কয়, মায়ে মানে এইটো যদি ল'ৰা চৰা থাকিলে বোৱাৰীয়েকক মানে এইটো হালধি টেমা গিফ্ট কৰিব পৰাকৈ, এনেকুৱা হালধি টেমা কি কয়, খানদানী হালধি টেমা আমাৰ এইটো। এতিয়া দি ল'লোঁ, তাতে পাতকেইটা দিলোঁ, আৰু এনেকৈ অকণমান ভাজি দিম। ইয়াত জুইৰ ফ্লেমটো অকণমান কমাই দিম, যিহেতু কেৰাহীটো পূৰা গৰম উঠি গৈছে। এতিয়া আমি অলপ এনেকৈ ভাজি ল'ম পাতখিনি। এতিয়া মান ধনিয়া অলপমান দিলে একদম লাষ্টত খাই আৰু সোৱাদ লাগিব। এতিয়া অকণমান জিৰা দি ল'ম। মানে মেইন কথা হ'ল মছলাখিনি ভালকৈ ভজা গ'লে বিশেষ আৰু কৰিব লাগে ইয়াতে একো নাথাকে। অকণমান জিৰা
জিৰা দি দিছোঁ। জিৰা দি দিছোঁ। এয়া জিৰাখিনি ভালকৈ ভাজি লৈছোঁ। চবখিনি বস্তু ভালকৈ ভাজি হৈ যোৱাৰ পিছত আমি ইয়াতে পানী দিব লাগিব। ইয়াৰ সোৱাদটো তেতিয়াহে আহে মানে যেতিয়া অকণমান আঞ্জাখন জ্বলা জ্বলা হয়। কিন্তু বাচ্চাকেইটাৰ কাৰণে মই জ্বলাটো মানে ইমান সোনকালে দিয়া নাই। সেইটো উতলি থকা অৱস্থাত সিহঁতৰ কাৰণে উলিয়াই তাৰপিছত দিব লাগিব। দেখিছেনে পূৰা ভাত খাই গ'ল। বেছি সময় নালাগে এই আঞ্জাখন বনাবলৈ। এতিয়া লাহেকৈ অকণমান সময় ৰখি ইয়াতে মই পানী দি দিম। তাৰপিছত মোটামুটি হৈ যাব আঞ্জা। পানী ঢালি ঢালি শুকাই থাকিব লাগিব। আদা নহৰু অকণমান বটা সেইটোত খুন্দনাটোত ৰখি গৈছে। সেইখিনি পানীৰ লগত ইয়াতে দি দিলোঁ। এতিয়া এইখিনি পূৰা ভালকৈ সিজিব দিম। তাৰপিছত মই দিম আৰু অলপ পানী। সেই পানীখিনি উতলি থকা সময়তে মই দিম মাছখিনি। মাছৰ জালখন অকণমান পানীটো মানে জাল জাল হ'লে বেছি ভাল লাগে। আঞ্জাখন লাহে লাহে সিজিব আৰম্ভ কৰিছে আৰু এইখিনি পাত চাতখিনি মানে সিজিলে এই গোন্ধটো যেতিয়া নিজৰ গোন্ধটো যেতিয়া পানীত একদম এৰি দিব, মিহলি হৈ যাব, তেতিয়া খাই বিৰাট সোৱাদ লাগে। এতিয়া আমি ইয়াতে পানী দিম। এতিয়া মই এইখিনি ঢাকি দিম। অকণমান উতলিব দিম। অকণমান উতলাৰ পিছত ইয়াতে মাছ দিব লাগিব। পানীখিনি উতলি আছে। এতিয়া মই ইয়াতে দিম কেঁচা কেঁচা মাছকেইটা। জাল দিয়া আঞ্জাত কেঁচা মাছ দিলে বেছি সোৱাদ লাগে। আপোনালোকে দিয়ে চাগে। পানীখিনি উতলি থকা অৱস্থাত দিব লাগে, তেতিয়া সোৱাদটো বেছি ভালকৈ আহে। এতিয়া আমি এইখিনি ভালকৈ উতলিব দিম। এতিয়া মাছখিনি ভালকৈ উতলিব দিম। এইখিনি ভালকৈ ল' ফ্লেমত এইখিনি ভালকৈ উতলিব। উতলাৰ পিছত হৈ গ'ল আঞ্জা। তাৰপিছত বাচ্চাকেইটাৰ কাৰণে কাঢ়ি দিম আৰু আমাৰ কাৰণে জ্বলা দিম। এয়া দেখিছেনে মোৰ আঞ্জাখন প্ৰায় হৈয়ে গ'ল। আৰু এফালে এইটো কাটি থৈ দিছোঁ। এতিয়া দালি বহাই দিম। দালিখিনি মানে চম্ভাৰ দি দিম। মোটামুটি হ'বই আৰু আঞ্জাখন। জালটো উঠিছে আৰু দালিখন বহাই দিম। কেইটামান ফোৰণ দি দিলে দালিখন খাব বহুত সোৱাদ লাগে। ৰখি
সিজোৱা পিঁয়াজখিনি দিছোঁ। মই জেনেৰেলি ফুৰণ দিলে পিঁয়াজ নিদিওঁৱেই। পিঁয়াজখিনি অকণমান ভাজি লৈ সেইখিনি দি দিলে দালি হৈয়ে গ'ল আৰু। বতৰটো যে কি হৈছে ন, এই বৰষুণ এই ৰ'দ মানে ধৰিবই নোৱাৰি। কাপোৰখিনি এই বাহিৰত দিওঁ, এইবাৰ বোলে বৰষুণ, এই ভিতৰত সোমাওঁ, এইবাৰ ৰ'দ, মুঠতে শান্তি নাই আৰু। আপোনালোকে দালি গোটাকৈ খায়নে? আপোনালোকে দালি গোটাকৈ খাই ভাল পায়নে পনীয়াকৈ খাই ভাল পায় জনাবচোন। আমাৰ হ'লে বেছি পনীয়া নাখায়েই, গোটাকেই খায়। দালিখন উতলিলে আৰু মোৰ আঞ্জা হৈয়ে গ'ল আৰু। দুডালমান মান ধনিয়াকৈ চাই আৰু ইয়াতে কাটি দিলে বৰ সোৱাদ লাগিব খাই। এই দেখিছেনে ঘৰৰ মান ধনিয়াখিনি এতিয়া বৰ্তমান অকণ অকণকৈ কাটি দিছোঁ। এই যে গোন্ধটো যে ওলাব, হা এই গোন্ধটো পৃথিৱীৰ কোনো মছলাই পাত্তা নাপায়। দেখিছেনে মাছখিনি সিজি গৈছে। আৰু অলপ সময় লাগিব আঞ্জাখন হওঁতে কিন্তু যিটো এটা গোন্ধ ওলাই আছে, কি যে টেষ্টি। অকণমান ঢাকি দিম, অকণমান উতলিব দিম। দালিটো আৰু মোটামুটি হৈয়ে যাব। এবাৰ তথাপিও লাৰি দিওঁ। দালিখনেই যে পৃথিৱীৰ চবতকৈ সহজ আঞ্জা কিজানি, যিখন পটককৈ হৈ যায় মানে দেখিছেনে, হৈ গ'ল। একো নাই, দিলোঁ তেল মাৰিলোঁ, বাছ খতম হৈ গ'ল দালি মোৰ। কৰি দিলোঁ মাছৰ জাল দি এখন অকণমান উতলি থাকক। ফাইনেলি ৰেডি।